गरेसर खैराबारि फोनांजाब लामाया गोबां खुरखानायनि जाउनाव गाज्रि थासारि। बे लामाजों सुबुंफोरा लामा हान्थामेला खालामनायाव गोबां जेंनाजों मोगा-मोगि जानांदों। पिडब्लिउडि बिफाना लुनाय लामाया बायफ्लेलांनाय जायगायाव औवानि इन्जुर आरो गोजा फिथा खानानैनो बिबानखौ एंगारदों। जायगानि सुबुंफोरा बे लामाखौ थाबैनो फाहामनो सोरखारनिसिम दाबि खालामदों। फारसेथिं रायजो सोरखारनि सुबुं बानायग्रा बिफाना गरेसर आरो खलायगाव बिधानसभा बियाबफोरनि सिङाव थानाय गरेसर खैराबारि लामायाव साहा सेवनिनि गोबां ओनसोलफोराव हा खुरखानायनि जाहोनाव बायफ्लेलांनाय लामाखौ फोसाबनो हायाखै होनना अजद होदों। मख'नो गोनांदि साहा सेवनियाव बे लामानि खाथियाव मोनसे फिसा जान दं। थांनाय दैज्लां बोथोराव बे दैसानि दैबानाया लामानि गोबां बाहागोफोराव हाखौ खहा खालामदों। बायफ्लेनाय आरो खुरखानाय बाहागोखौ फाहामनायनि अनगायै पिडब्लिउडि बिफाना औवानि इन्जुरजों गोजा रिबन खानानै बिबानखौ जाफुंहोदों। जायगानि रायजोफोरा लामानि बायफ्लेनाय जायगाखौ थाबैनो फाहामनानै थांलाय फैलाय हान्थामेलाखौ मोजां खालामनो रायजोआरि বিজেপিनि আফাদগিরি थामहिनबा एमएलए ভৱেশ কলিতানিसिम দাবী খালামদों। ধন্যবাদ থাকিল। ইমান এটা বেয়া সিচুৱেশ্যন হৈ আছে আমাৰ এই ৰাস্তাটোত যে ভাবিলে মানে বৰ বেয়া লাগি যায়। ইমান ৰমক জমকীয়া চৰকাৰ এখন থাকোঁতে এই চৰকাৰখনে ইয়াৰ প্ৰতি অলপো মানে নেদেখাৰ ভাৱ ধৰি আছে। বৰ দুখ লাগি যায়। আমাৰ গুৰেশ্বৰ এটা ব্যস্তপূৰ্ণ ঠাই হিচাপত আমাৰ কাৱৰ বাহা কি কয় আমাৰ শিঙিমাৰী আৰু গুৰেশ্বৰ যিটো ৰাস্তা আছে, ৰাস্তাটো মাৰি এতিয়া বাছ চলাচল কৰিব নোৱাৰে, কোনো এখন বাহন যাব নোৱাৰা হৈছে। আধা অংশ খহি গ'ল বৰষুণৰ কাৰণে। আজি অত দিন হৈ গ'ল, প্ৰায় ৩-৪ মাহ হৈ গ'ল। আজিলৈকে মানে কোনো এটা চৰকাৰৰ ফালৰ পৰা মানুহ হওক বা পিডব্লিউডিৰ মানুহ হওক, কোনো এটা মানুহ আমি এটা দেখা নাপালোঁ। গতিকে একলগে বৰ লজ্জিত বিষয়ৰ নিচিনা হৈ গৈছে। আমি এতিয়া চৰকাৰ নাথাকাৰ নিচিনা ভাৱ হৈ গৈছে। এনেকুৱা এটা মনৰ ভাৱ আৰু কি। গতিকে মই চৰকাৰলৈ এটা আহ্বান জনাওঁ যাতে তেখেতসকলে অতি পলমে এই ৰাস্তাটো ঠিক ঠাক কৰি দিয়ে, ৰাইজৰ অহা যোৱাৰ বাটটো মুকল কৰি দিয়ে। আমাৰ সঁচাকৈ দুখ লগা বিষয়। আজি গড়েশ্বৰ খৈৰাবাৰী সংলগ্ন এই যিটো পথ, আজি দৈনিক কিমান মানুহ ইয়াত যাতায়াত কৰি আছে, কিন্তু আজি এই বিপদসংকুল হৈ আছে। বৰ্তমানে আমাৰ এই ৰাস্তাটো দৈনিক ইয়াত অঘটন ঘটি আছে। আমাৰ লোকেল যিটো আমাৰ স্থানীয় বিধায়ক, লগতে আমাৰ BTADৰ MCLA পবিত্ৰ কুমাৰ বড়ো, তেখেতসকলে আজি নীৰৱ ভূমিকা পালন কৰি আছে। তেখেতসকলে ইলেকশ্যনৰ টাইমত বিভিন্ন ধৰণৰ কথা কৈ প্ৰলোভন দি তেওঁলোকে মানে জয়ী হয়, কিন্তু তাৰপিছত আমাৰ এই অঞ্চলৰ যিবিলাক সমস্যা আছে, এই সমস্যাবিলাকৰ ওপৰত তেওঁলোকে কাণ সাৰ নিদিয়ে। এই ক্ষেত্ৰত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা তেখেতসকলক ধিক্কাৰ জনাইছোঁ, যাতে তেখেতসকলে আমাৰ এই পথটো কম দিনৰ ভিতৰত ৰূপায়ণ কৰি সুচাৰু কৰি দিয়ে। আমাক তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। কিমান দিনৰ পৰা এনেকুৱা অৱস্থা হৈ আছে? এইটো আচলতে আজি বহুত বছৰ হ'ল। আমাৰ এই গড়েশ্বৰ খৈৰাবাৰী ৰোডটো প্ৰত্যেক বছৰে বানপানীত এইখিনি ঠাইতে আমাৰ গৰাখহনীয়াত প্ৰতি বছৰে দুৰ্ঘটনা সংঘটিত হৈ আহিছে। আমি প্ৰত্যেক বছৰে বিভিন্ন দল সংগঠনৰ পৰা আমাৰ ছ'চিয়েল মিডিয়াত তেখেতসকলে বিভিন্ন ধৰণে অনুৰোধ জনাই আছে, কিন্তু এতিয়ালৈকে তেখেতসকলে কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই।